ধনকিনী মহকুমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি পকী পথ। বৰপথাৰ টাউনৰ পৰা উৰিয়ামঘাট টাউনলৈ ব্যাপ্ত পথটো হৈছে বৰপথাৰ উৰিয়ামঘাট ৰেংমা পথ। কাগজে পত্ৰই পকী কিন্তু নামত কেঁচা মাটিৰ পথতকৈ অৱস্থাহীন। মৰণ ফঞ্চৰৰ পথ যোৱা মহকুমাটোৰ এক বৃহৎ অঞ্চলৰ বৰপথাৰ সৰুপথাৰ তথা উৰিয়ামঘাট টাউনলৈ আহ-যাহৰ মূল পথ। বৰ্তমানে সাধাৰণ জনতাক নাকনি কাননি খুৱাইছে এই পথৰ দুৰৱস্থাই। এই সমগ্ৰ পথটোত দিনটোৰ প্ৰায় 24 ঘণ্টাই চলাচল কৰে পাথৰ কঢ়িওৱা ডাম্পাৰ। কিন্তু পথটো এনে অতিমাত্ৰা ওজনৰ গাড়ী চলিব পৰাকৈ নিৰ্মাণ কৰা হোৱা নাই, যাৰ ফলত মালিক সন্থাই পথটোৰ ডাঙৰ ডাঙৰ গাঁতবোৰত চেণ্ড গ্ৰেভেল পেলাইছিল যদিও প্ৰতিদিনে ফচি আহিছে ডাঙৰ ডাঙৰ ডাম্পাৰবোৰ। অতি তাৎপৰ্যপূৰ্ণভাৱে স্থানীয় প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষ নিমাত হোৱাৰ লগতে সঁহাৰি পৰিলক্ষিত নহয় স্থানীয় বিধায়িকাগৰাকীৰ। এনে পৰিস্থিতিত পানীত হাঁহ নচৰা অৱস্থা হৈছে স্থানীয় জনসাধাৰণৰ। ভাগ্যজিৎ গগৈ, আছাম টুডে। আপুনি ড্ৰাইভাৰ হয় ন? ড্ৰাইভাৰ হয়। হয়, এই গাড়ীবোৰ ক'ৰ পৰা চলাই আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? উৰিয়ামঘাটৰ পৰা। শিল আনি আছে ন? শিল আনি আছে। গাড়ীখন ফচিছে বুলি আমি দেখি পাইছোঁ আজি।
আৰু আগতো ফচি আছে বুলি গম পাইছোঁ। ডেইলি ফচি আছে, ডেইলি ফচি আছে। তিনিটাকে ফচি আছে। ৰাস্তাটোত এতিয়া গাড়ী চলা আপোনালোকক কেনে লাগিছে? ৰাস্তাৰ কথা ক'বই নালাগে, গাড়ী চলাই শান্তি পোৱা নাই একেবাৰে। কি ক'ম আৰু, অশান্তি হৈ আছে। এই এটা ফচি আছে, ওলাব পৰা নাই ৰাতিপুৱাৰ পৰা, এনেকৈ বহি আছোঁ। বাকী গাড়ীকেইটা লাইন পাতি খাৰা হৈ আছে, ৰাস্তা ঘাটে যাব নোৱাৰোঁ। ৰাস্তা ঘাট বেয়া, আমাৰো গাড়ী চলাই ভাল নালাগে। আপোনালোকে চৰকাৰক কি অনুৰোধ জনাব বিচাৰে ৰাস্তাটোৰ ওপৰত? ৰাস্তাটো চৰকাৰে আমাক এতিয়া ৰাস্তাটো যদি ভালকৈ বনাই দিয়ে আমাৰ এইটোৱে শান্তি লাগে। হয়, এতিয়া মালিক সন্থাটো মেটেল পেলাইছে বুলি গম পাওঁ। মালিকখনটো মেটেল পেলাই আছে, চেইন কেবল মেটেল বল্ডাৰো পেলাই আছোঁ আমি। হয়, গাড়ীটো চলি আছে, এইটো ৰাস্তাটো মানে ভাল হ'ব লাগে। চেন কেবল বল্ডাৰ ডেইলি পৰি আছে ৰাস্তাত। ঠিক আছে বাৰু। চাগে পাহৰি গ'লেতো তেওঁলোকৰ ৰাস্তা অঁ।